নমস্কাৰ আপোনালোকে আজিকালি ডিভোৰ্চৰ কথা হয়তো শুনিয়ে থাকে। ডিভোৰ্চ আজিকালি আমাৰ ছ'চাইটিত বহুতে এটা কমন টপিক হৈ পৰিছে। চ' ডিভোৰ্চ খুব বেছি হয় আজিকালি আমাৰ ছ'চাইটিত। কিছুমান 1 বছৰৰ পিছতে ডিভোৰ্চ হয় বিয়াৰ, কিছুমান 2 বছৰ, কিছুমান 3 বছৰ এনেকৈও ডিভোৰ্চ হোৱা আমি দেখা পাওঁ। আৰু কিন্তু হিন্দু মেৰেজ এক্ট 1955 ছেকশ্যন 9 এই ডিভোৰ্চক ডিনাই কৰে, অৰ্থাৎ ডিভোৰ্চৰ এগেইনষ্টত এই ছেকশ্যনে কথা কয়, কিছুমান কথা কয়। যদি তাত কোনো ৰিজনেবল কজ নাথাকে, অৰ্থাৎ ডিভোৰ্চৰ কাৰণে যদি কোনো ভেলিড ৰিজন নাথাকে, তেনেহ'লে এই ছেকশ্যনটোৱে ডিনাই কৰে ডিভোৰ্চক। আৰু এই ছেকশ্যনটোৰ হেডিং হৈছে ছেকশ্যন 9 অফ হিন্দু মেৰেজ এক্টৰ হেডিং হৈছে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ। ইয়াত কনজুগেল ৰাইটছ মানে হৈছে কি মেৰিটেল ৰাইটছ, য'ত এজন হাজবেণ্ড আৰু এজন ৱাইফে বেচিকেলি কহেবিট কৰা যিটো কথা কৈছে সেইটো কথা কৈছে। আৰু ইয়াত কৈছে যে কোম্পেনী টু ইচ আদাৰ, এজনে আনজনক সময় দিয়া কথা কৈছে। আৰু লগতে এণ্ড প্ৰক্ৰিয়েশ্যন অফ চিলড্ৰেন, ইট ইজ অলছ' ওৱান অফ দ্য মষ্ট ইম্পৰ্টেণ্ট পইণ্ট অফ এ ভেলিড মেৰেজ। অৰ্থাৎ মেৰেজৰ পিছত এটা ভেলিড মেৰেজৰ পিছত এই তিনিটা বস্তু বিৰাটেই গুৰুত্বপূৰ্ণ। তথাপি প্ৰথম আৰু দ্বিতীয়টো বিৰাটেই গুৰুত্বপূৰ্ণ। তো প্ৰথমটো হৈছে কি যে এজনে আনজনৰ লগত একেলগে যিটো বাস কৰা এইটো কথা কৈছে। আৰু এই কথাটো এখন ভেলিড মেৰেজৰ পিছত এই কথাটো বিৰাটেই জৰুৰী হৈ পৰে। আৰু 2 নম্বৰটো হৈছে কি যে এজনে আনজনক সময় দিয়া, কোম্পেনী বা ইচ আদাৰ। চ' এইটো এটা জৰুৰী কথা হৈ যায়। আৰু যেতিয়া ইয়াত কৈছে যে হিন্দু মেৰেজ এক্টৰ ছেকশ্যন 9 কৈছে যে ইফ হাজবেণ্ড অৰ ৱাইফ, যিকোনো এজনে যদি এজনৰ ছ'চাইটিৰ পৰা এজনৰ ছ'চাইটিৰ পৰা একেলগে থাকিব নিবিচাৰে, অৰ্থাৎ মানে একেলগে থাকিব নিবিচাৰে, এজনে আনজনৰ লগত একেলগে থাকিব নিবিচাৰে, তেনেহ'লে এই ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ কোৰ্টত মানে দিব পাৰে। কোনে দিব পাৰে সেইটো আমি ডিছকাছ কৰিম। কিন্তু ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ তেতিয়া দিব পাৰে যেতিয়া এজনে আনজনৰ লগত একেলগে থাকিব নিবিচাৰে। ধৰি লওক এতিয়া ইয়াত থাকিব পেটিশ্যনাৰ আৰু ৰেছপণ্ডেণ্ট। ধৰি লওক যে ৱাইফে ডিভোৰ্চ দিব বিচাৰে, তাৰ কাৰণে হাজবেণ্ডে এই ৰিলেশ্যনশ্বিপটো কিন্তু ৰাখিব বিচাৰে, তেতিয়া হাজবেণ্ডে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছৰ কাৰণে কোৰ্টত যাব পাৰে, পেটিশ্যন দিব পাৰে। আৰু পেটিশ্যন দিওঁতে যেতিয়া পেটিশ্যন দিব আৰু কোৰ্টে বস্তুখন চাব, পেটিশ্যন চোৱাৰ পিছত কোৰ্টে নিশ্চয় ৰেছপণ্ডেণ্টক মাতিব আৰু ৰেছপণ্ডেণ্টক সুধিব। ইয়াত ভেলিড ৰিজন হ'ব পাৰে, ধৰি লওক বাইগেমি বা ৰিনাউন্সিয়েশ্যন ফ্ৰম দ্য ছ'চাইটি। যদি হাজবেণ্ডে ছ'চাইটিৰ পৰা ৰিনাউন্স কৰিব বিচাৰে, অৰ্থাৎ সন্যাস ল'ব বিচাৰে, তেনেকুৱা ধৰণৰ, বা বাইগেমি বা ক্ৰুৱেল্টি, এনেকুৱা ধৰণৰ যদি কিছুমান ভেলিড ৰিজন থাকে, তেতিয়া ডেফিনেটলি কোৰ্টে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইট পাছ নকৰে। মানে কি, যদি কোৰ্টে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইট পাছ কৰি দিয়ে, তাৰপিছত ডিভোৰ্চ নহয়, ৱাইফে ডিভোৰ্চ ল'ব নোৱাৰিব এই কেছটোত। ইয়াৰ ৰেছপণ্ডেণ্ট ৱাইফ, আৰু ৱাইফৰ এইটো দায়িত্ব আছে যে হাজবেণ্ডে ক'ব কোনো ধৰণৰ পেটিশ্যনত ক'ব যে উইদাউট এনি ভেলিড ৰিজন শ্বি ৱান্টেড ডিভোৰ্চ। দেন ৱাইফে এইটো প্ৰুভ কৰিব লাগিব যে ভেলিড ৰিজন আছে কি, ধৰি লওক বাইগেমি আছে বা ক্ৰুৱেল্টি, এই ধৰণৰ যি ৰিজনবিলাক, এইটো বিয়ণ্ড ৰিজনেবল ডাউট ৱাইফে প্ৰুভ কৰিব লাগিব। ইফ চি ইজ আনএবল টু প্ৰুভ ইট, দেন কোৰ্টে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইট যি হয় পাছ কৰি দিব। পাছ কৰি দিয়াৰ পিছত ৱাইফে কিন্তু ডিভোৰ্চ ল'ব নোৱাৰিব। তেতিয়া আমাৰ মেৰিটেল অব্লিগেশ্যন আছে, এইটো ৰেষ্টিটিউট হৈ যাব। ইয়াত এটা কেছ আছিলে, কেছটোৰ নাম আছিলে সুৰজ ৰাণী ভাৰ্চেছ সুদৰ্শন কুমাৰ 1984। এই কেছটোত সুপ্ৰিম কোৰ্টে এই ছেকশ্যন 9 যি ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ, ইয়াৰ কনষ্টিটিউশ্যন ভেলিডিটি আভেল কৰিছিলে। অৰ্থাৎ কৈছিলে যে এই ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ, এই ৰাইটছটো বিয়াৰ সময়ৰ পৰাই ইভল্ভ হয়। আৰু লগতে এই ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছে কোনো ধৰণৰ আৰ্টিকল 21 আৰু আৰ্টিকল 14 ভায়োলেট নকৰে। চ' এই যি ছেকশ্যন 9 অফ হিন্দু মেৰেজ এক্ট, ইয়াৰ কনষ্টিটিউশ্যনেল ভেলিডিটি আভেল কৰিছিলে সুপ্ৰিম কোৰ্টে ইন দ্য কেছ অফ সুৰজ ৰাণী ভাৰ্চেছ সুদৰ্শন কুমাৰ 1984। চ' আপোনালোকে এইটো এক্সামৰ পাৰ্পাছত লিখিব পাৰে। চ' নেক্সট কথা হৈছে কি যে যদি কোৰ্টে পাছ কৰি দিয়ে ৰেষ্টিটিউশ্যন অফ কনজুগেল ৰাইটছ, তেতিয়া ৱাইফে ডিভোৰ্চ ল'ব নোৱাৰিব। আৰু যদি পাছ নকৰে তেতিয়া ৱাইফে ডিভোৰ্চ ল'ব পাৰিব। এতিয়া কথাটো হৈছে কি ৰেষ্টিটিউশ্যন, ইয়াত সদায় ৰেষ্টিটিউশ্যন মানে কোৰ্টে মানে ৰিষ্টিটিউট কৰিছে। আৰু ইয়াৰ মেইন পাৰ্পাছটো হৈছে কি, কিছুমান আমি দেখা পাওঁ যে প্ৰায় বিয়া হোৱাৰ পিছতে ডিভোৰ্চ হৈ যায়, বা এখন ছ'চাইটি, আমাৰ যি ফেমিলি এটা একচুৱেলি ডিছমিছ হৈ যায়, বা তেনেকুৱা ধৰণৰ, বা ল'ৰা ছোৱালী থাকিলে ডিছমিছ হৈ যায়, পঢ়া পাতিৰ ইফেক্ট পৰে, বা গাৰ্জেনশ্বিপৰ কথা আহে, এনেকুৱা ধৰণৰ যিবিলাক প্ৰব্লেম, এইবিলাক প্ৰব্লেম একচুৱেলি কম কৰিবৰ কাৰণে এই প্ৰভিজনটো এড কৰা হৈছিলে 1955 হিন্দু মেৰেজ এক্টত। আৰু বিৰাটেই এটা ইম্পৰ্টেণ্ট প্ৰভিজন। আপোনালোকে তেনেকুৱা কৰিব পাৰে যদি আপোনালোকৰ ডিভোৰ্চ হৈ আছে আৰু আপোনাৰ ৱাইফে ধৰি লওক যদি উইদাউট এনি ৰিজন ডিভোৰ্চ দিব বিচাৰে, কাৰণ আজিকালি ডিভোৰ্চৰ লগে লগে এলিমনিৰ কথা আহে, আপোনালোকে জানি নিশ্চয় মই নেক্সট ভিডিঅ'ত মই ডিছকাছ কৰিম। চ' ইয়াত অকণমান বাৰু আছামিছত ডিছকাছ কৰাৰ প্ৰব্লেম হৈছে। চ' থেংক ইউ। নেক্সট